Hello everyone, welcome to my YouTube channel #NK. আজি হৈছে লক্ষী পূজা আপোনাক সকলোকে মোৰ ফালৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি ঘৰতে মানে লক্ষী পূজা পতা হৈছে, সৰুকে নিয়ম কৰিছো। আমাৰ ভাড়া ঘৰ আন্টিহঁতো পাতিছে, আমাৰ ঘৰটো পাতিছো। তাকে আপোনালোকক আজি দেখুৱাম বুলি হৈছে লক্ষী পূজা বুলি। গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো চাপে আমাৰ ঘৰ লক্ষী পূজা হেৰি ধুনীয়াকৈ হৈ আছে, মিলিছে ফুল চুল দি পিনে। চাপৰে এইফালে ভগৱান আছে, চাকি তাকি জ্বলোৱা হৈছে। এইফালে কল চল, তাৰপিছত এইফালে আছে আপোনাৰ প্ৰসাদ, এইপিনে প্ৰসাদ আছে। অলপ পিছত এতিয়া নাম চাম গাব, সৰুকৈ নিয়ম কৰিছোঁ। অলপ পিছত মায়ে নাম চাম গাব, সেইফালে চাইলৰ পৰা ধুনীয়াকৈ হেৰি কৰিছে। আমাৰ গোঁসাই ঘৰটো এয়া দুখৰ চাকি তাকি জ্বলাইছে লক্ষী ওচৰত আজি আৰু লক্ষী পূজা উপলক্ষে। তুমি থাকা গৃহলক্ষ্মী কৃষ্ণ প্ৰিয়া তুমি মাতা কৃষ্ণ আগলিকা কৃষ্ণ বৃক্ষজলে তুমি গোলকৰাধিকা। তো গাইছ এতিয়া আমি লক্ষী পূজা উপলক্ষে আমি আগফালে গেটৰ ফালে এইপিনে চাকি দিওঁগৈ। চাকি তাকি লৈ লৈছোঁ, চাৰিটা চাকি মানে এতিয়া ঘৰত দিওঁ এটা আৰু গেটৰ ফালে দিওঁগৈ চাকি। তো গাইছ মই ভগৱানৰ পৰা আশীৰ্বাদ লৈ লৈছোঁ, চবৰে মংগল কামনাৰে যাতে মোৰো ভাল হয়, সকলোৰে মংগল কামনাৰে আশীৰ্বাদ লৈছোঁ আৰু ভগৱানৰ ওচৰত। তো গাইছ এইফালে চাব পাৰে কি আমাৰ ভাড়া ঘৰ আন্টিহঁতৰ কি ধুনীয়াকৈ আলপনা বনাইছে, চাব পাৰে আলপনা এইবিলাক কি ধুনীয়াকৈ বনাইছে। ছোৱালীজনীয়ে বনাইছে মানে ফুলেৰে হেৰি কৰি ধুনীয়াকৈ ফুল হেৰি বনাই দিছে। এইপিনে কি ধুনীয়া এইফালে আমাৰ আন্টিহঁতৰ ঘৰ ভগৱান সেয়া লক্ষী এয়া চাব পাৰে ধুনীয়াকৈ সজাইছে মেলিছে ফুলেৰে। চাই ল'ব পাৰে লক্ষী চাই ল'ব পাৰে ধুনীয়াকৈ সজাইছে লক্ষী। এইফালে ফুলবোৰ ধুনীয়াকৈ এতিয়া আৰু ঘৰ আমাৰ চিন্ময় লালটো লগত মানে ইহঁতৰ ঘৰতো ডাঙৰকৈ পূজা পাতিছে। চাব পাৰে পূৰা মন্দ চন্দকৈ চাই শংখ বজাইছে, চাব পাৰে কি ধুনীয়াকৈ হৈ আছে। টিপটাল লাইট চাইট জ্বলাই দিছে পূৰা ভগৱানৰ ওচৰত। এইফালে আলপনা আঁকিছে। অতি কষ্ট আত্মহত্যা কৰিতে শ্ৰীকৃষ্ণ পানেৰ অধিগতি পুত্ৰ কন্যাগণ পৰিত্যাগত কৰিতেছি অন্যেৰ কাৰণে বলহে করুণাময়ী কৃপা পের ফলে বিষণ্ণ দুর্গকে সদা মতবাসী জলে কমলা ব্যথা হেন দুঃখিত অন্তরে অন্তঃপরে কহিলেন ক্ষণ মুনিবরে দুঃখী হব মতবাসী সুখের বিষয় দুঃখ হব মতবাসী সুখ। তো আজি আপোনালোকৰ লক্ষী পূজা উপলক্ষে আমাৰ ঘৰতে সৰু সুৰা এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিলোঁ। আজি ক'তো কি হ'ল, আমাৰ ভাড়া ঘৰ আন্টিহঁতো পাতিলে, আমাৰ ঘৰটো পতা হ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক আৰু কমেণ্ট কৰক। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই।